মই আজি পৰা আৰু ষ্টেটাছ নিদিওঁ এনে ধেমালিতে এটা ষ্টেটাছ দিছিলোঁ হে গাৰ্লছ মোক পাবলৈ তোমালোকে মন্দিৰত প্ৰাৰ্থনা কৰিব লাগিব পূজা কৰিব লাগিব ফাষ্টিং ল'ব লাগিব মোৰ পাবলৈ তোমালোকে যজ্ঞ কৰিব লাগিব এনে মানে ধেমালিতে ষ্টেটাছটো দি দিছিলোঁ তাৰপিছত মই দেখিলোঁ মোৰ কাৰণে যজ্ঞ নহয় দুজনীয়ে যুদ্ধ কৰি আছে সঁচা বিশ্বাস লগা নাই এইটো চাই No. নাই আজিৰ পৰা এনে ধৰণৰ আৰু মই মেছেজ ষ্টেটাছবোৰ নিদিওঁ তোমালোকে প্লিজ মোৰ কাৰণে কাজিয়া নকৰিবা তোমালোকে মোক এনেকৈ যদি কাজিয়া কৰি থাকা তেনেহ'লে জেলে পঠাই দিবা প্লিজ মোৰ কাৰণে কাজিয়া নকৰিবা হাম্বল ৰিকুৱেষ্ট প্লিজ গাৰ্লছ